নমস্কাৰ মই ঋতিক আৰু সকলোকে ঠাণ্ডা দিনত বহুত দিনৰ মূৰত সকলোকে মই স্বাগতম জনাইছোঁ ঋতিক ব্লগলৈ। আজি বিশেষ মই সদায় আগতে সৰুৰ পৰা এটা কৰি অহা কাম এটা মোৰ আজি ফটককৈ মনত পৰিছে আৰু যিহেতু ভণ্টিয়ে কৈ আছে মোক কামটো কৰি দিবলৈ কাৰণে কামটো এতিয়া বৰ্তমান কৰি আছিলোঁ ফটককৈ ভাবিছোঁ যে আপোনালোকেও সেই কামটো দেখাই দিওঁ। আৰু কামটোত মানে মই বহুতখিনি শিকিবলগীয়া মই বহুত শিকিছিলোঁ আৰু বহুত ভাল লাগে কামটো কৰি। নিশ্চয় আপোনালোকে যিখিনি ভিডিঅ'টো চাই আছে নিশ্চয় আপোনালোকেও হয়তো কৰিছে। কামটো কি আহক এবাৰ আমি সোমাই যাওঁ ভিতৰলৈ। এটা আমাৰ ৰুমবিলাক মানে বৰ চিজিল নাই আৰু ভাল নহয় বাৰু। আৰু এইটো চাওক এপাত ফুল এপাত বনাইছোঁ মই। এপাত ফুল আছে আৰু মানে এটা মনত আপোনালোকৰ কুৱেশ্যন আহিছে বোলে যিসকলে নাজানে এপাতনো বনাই কেনেকৈ, আৰু যিসকলে জানে আৰু তেওঁলোকে এইটো জানে এই ফুলপাহ মই কেনেকৈ বনাইছোঁ। আৰু তাৰ কাৰণে আমি যদি এই ফুলপাহ আমি যদি বনাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ফাৰ্ষ্ট আমি এনেকুৱা আৰ্ট পেপাৰ ল'ব লাগিব। আৰ্ট পেপাৰ এইবিলাক আছে আমাৰ আছে এইবিলাক মানে আৰ্ট পেপাৰ। আপোনালোকক চিম্পুল ভাষাত মই বুজাই দিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ। আৰু তাৰ কাৰণে এনেকৈ আমি কাটি ল'লোঁ আৰু এনেকৈ আমি ফালি ল'ম অকণমান চাইজত। এইখিনি আপোনালোকক জোচমে হেৰি হৈ গৈছে আৰু এনেকৈ এইটো আমি সমান চাইজত আমি কাটি লৈছোঁ। আৰু তাৰ কাৰণে আমি এনেকৈ এটা ভাঁজ এটা দিলোঁ আপোনালোকক অকণমান ডাঙৰকৈ দেখাই দিছোঁ। এইটো ভাঁজ এটা কৰি ল'লোঁ আৰু ভাঁজটোৰ মাজতে আকৌ আমি সমানকৈ এনেকৈ কৰি ল'লোঁ আৰু এটা প্ৰশ্ন হ'ব চাওক, এইফালে ফটা আছে এইফালে ফটা আছে আৰু এইফালে ফটা আছে কিন্তু এইফালে ফটা নাই আৰু এইফালে ফটা নাই। তেতিয়া ইয়াত এটা ভাঁজ দিব লাগিব যিটো ভাঁজত এইটো বাৰ আৰু এইটো বাৰ একে সমান হ'ব লাগিব। ঠিক তেনেদৰে মই এনেকৈ কৰি দিছোঁ চাওক। এনেকৈ কৰি ল'লোঁ আৰু এখন আমাৰ হাতত এতিয়া আমাৰ আছে কেঁচি, আৰু কেঁচিখনে আমি এটা ডিজাইনত ফুল এটা কাটি ল'ম। এনেকৈ ফাৰ্ষ্ট এনেকৈ কৰি এনেকৈ আমি একদম কাটি লৈছোঁ। আৰু ঠিক তেনেদৰে এইটো সমানত আমি এনেকৈ আমি আমাৰ একেই ডিজাইনত আমি ফুলটো কাটি ল'ম। এইটো আমি কাটি ল'লোঁ আৰু এইটো কাটি খুলি দিছোঁ আপোনালোকক মাজত। এতিয়া ফুলটো প্ৰস্তুত হৈ গ'ল চাওক, এপাত ফুল হৈ গ'ল। আৰু ঠিক তেনেধৰণে আমি এনেকৈ 1 2 3 4টা এনেকৈ কাটি ল'ব লাগিব। আৰু এইকেইটা এতিয়া যিমান ডাঙৰ আছে তাতকৈ আমি অলপ সৰুকৈ চাইজকেইটা কাটি লওঁ। ব্লক অফ কৰি দিওঁ। এতিয়া চাওক আমাৰ এনেকুৱা যি পাত আছিলে এইপাত আপোনাৰ যি পাত মই প্ৰথম পাত কাটিছিলোঁ আৰু এইকেইটা 3টা মই এনেকৈ ফুল বনাই ল'লোঁ একদম ডাঙৰ পৰা সৰুলৈকে। আৰু এইকেইটা এনেকৈ এতিয়া মই এনেকৈ খুলি ল'লোঁ। আৰু আমাৰ ওচৰত এটা বৰ্তমান আছে আমাৰ এতিয়া ফেব্ৰিকুইক আঠা এটা এনেকৈ অকণমান দি ল'লোঁ। কিন্তু আপোনালোকে বেলেগ আঠাও ইউজ কৰিব পাৰে আৰু এনেকৈ আমি দিব লাগিব। আপোনালোকে বেলেগ আঠা ইউজ কৰিব পাৰে। এনেকৈ মই দি ল'লোঁ। মোৰ লগত যিহেতু এতিয়া ফেব্ৰিকুইক আঠাটো আছে সেইবাবে মই ফেব্ৰিকুইক আঠাটোকে মই লগাইছোঁ। তাৰপৰা আপোনালোকে এনেকৈ কৰি ঘৰখনত ধুনীয়াকৈ সজাবও পাৰে। এইবিলাক কৰিব তেতিয়া আমি নিজৰ এটা আমাৰ এক্সাৰচাইজো হয়। কাৰোবাক আপুনি ফুল বনাই দিবও পাৰিব। স্কুলত যিহেতু প্ৰজেক্টও আজিকালি বিভিন্ন ধৰণৰ হয় আৰু আপুনি এনেকৈ ফুল বনাই ঘৰখন সজাব পাৰিব। সেইবাবে ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' বনোৱা নাই, আজি এনেকুৱা এটা ব্লগ এটা দি দিওঁ আপোনালোকক, কেনেকুৱা পালে জনাব। আৰু আপোনালোকক কথা কৈ এপাত ফুল আপোনাৰ মাজত ৰেডি হৈ গ'ল চাওক। আৰু এপাত কৈ দে সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা
যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব নাপাহৰিব আপোনালোকৰ মৰম চেনেহৰ কাৰণে মই ঋতিক আৰু ঋতিক্স ব্লগে সদায় আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু মই যিহেতু এতিয়া বৰ্তমান কমলৰ লগত জড়িত হৈ আছোঁ সেইবাবে আপোনালোকৰ মাজলৈ ব্লগ আনিব পৰা নাই আহিব অতি শীঘ্ৰে ব্লগ চিন্তা নকৰিব মই সদায় জীয়াই আছোঁ আপোনালোকৰ বাবে আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকৈ আপোনালোকে মোক সহায় কৰি যাব আৰু মই এনেকুৱা ধুনীয়া ধুনীয়া ব্লগ দিম আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰোঁ আৰু আপোনালোকে ঘৰটো ট্ৰাই কৰিব বিভিন্ন ধৰণৰ ফুলদানি বনাব পাৰিব আৰু অকল যে হোৱাইট পেপাৰে যে এনেকুৱা যে বনাব পাৰি সেইটো কথা নহয় বিভিন্ন ধৰণৰ পেপাৰ একদম সম্পূৰ্ণভাৱে আপোনালোকে কালাৰিং কৰিব বেছি ভাল আছে যদি আপোনালোকে যদি কালাৰিং যদি পেপাৰটো লয় বহুত ভাল হ'ব তেতিয়া মানে ৰং বিৰঙি হৈ যাব বহুত ভাল লাগিব আজিলৈ মানে ধন্যবাদ জয় আই অসম